নমস্কাৰ আপোনালোকে চাই আছে অসম 24 এই মুহূৰ্তত লৈ আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ৰেচনৰ গ্ৰাহকসকলৰ বাবে আহিল এটা ডাঙৰ সুখবৰ বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী পুনৰ লাভ কৰাৰ সুযোগ দিছে চৰকাৰে 1 আগষ্টৰ পৰা এই সুবিধা পুনৰ আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে যিসকল হিতাধিকাৰীয়ে বিভিন্ন কাৰণত পূৰ্বে ৰেচনৰ সামগ্ৰী লাভ কৰিব পৰা নাছিল তেওঁলোকৰ বাবে আহিল এটা ডাঙৰ সুখবৰ চৰকাৰী ঘোষণা অনুসৰি বন্ধ হৈ থকা ৰেচন সামগ্ৰী 1 আগষ্টৰ পৰাই পুনৰ লাভ কৰিব পাৰিব যোগ্য গ্ৰাহকসকলে এই সুবিধা লাভ কৰিবলৈ নিজৰ ৰেচন কাৰ্ডৰ তথ্য সঠিকভাৱে আপডেট কৰি ৰাখিবলৈ আৰু স্থানীয় ৰেচন দোকান অথবা সংশ্লিষ্ট বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে চৰকাৰৰ এই পদক্ষেপে বহু পৰিয়ালক উপকৃত কৰিব পাৰিব বুলি আশা কৰা হৈছে অধিক তথ্যৰ বাবে স্থানীয় খাদ্য আৰু অসামৰিক যোগান বিভাগৰ সৈতে যোগাযোগ কৰিবলৈ অনুৰোধ জনোৱা হৈছে এই মুহূৰ্তত ৰেচন গ্ৰাহকসকলৰ বাবে আহি পৰিছে এটা ডাঙৰ খবৰ বন্ধ হৈ থকা ৰেচন সামগ্ৰী পুনৰ লাভ কৰাৰ সুযোগ দিছে চৰকাৰে 1 আগষ্টৰ পৰা এই সুবিধা পুনৰ আৰম্ভ হ'ব বুলি জানিব পৰা গৈছে যিসকল হিতাধিকাৰীয়ে বিভিন্ন কাৰণত পূৰ্বে ৰেচন সামগ্ৰী লাভ কৰিব পৰা নাছিল তেওঁলোকৰ বাবে আহিল এটা ডাঙৰ খবৰ চৰকাৰী ঘোষণা অনুসৰি বন্ধ হৈ থকা ৰেচনৰ সামগ্ৰী 1 আগষ্টৰ পৰাই লাভ কৰিব পাৰিব সকলো গ্ৰাহকে চাউলৰ লগতে দাইল চেনি নিমখ পুনৰ লাভ কৰিব পাৰিব যোগ্য গ্ৰাহকসকলে আৰু এনে ধৰণৰ বিশেষ বাতৰিসমূহ পাই থাকিবৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব